গুড মৰ্ণিং। আজি ৰাতিপুৱা আহিলোঁ নদীলৈ। একচুৱেলি ৰাতিপুৱা বাৰু নহয়, মই আহোঁতে প্ৰায় 10টামান বাজিয়ে গৈছিলে। এইফালে আকৌ আমাৰ সূৰ্য দেৱতা ওলাই আহিব হোৱাই নাই নহয়। আমি ইমান ৰিকুৱেষ্ট কৰি আছিলোঁ, কিন্তু নাই, সূৰ্য দেৱতাই আমাৰ ৰিকুৱেষ্ট একচেপ্টেই নকৰিলে। এইফালে ঘৰৰ সকলোৱে মিলি দি আছে বিয়াৰ পেণ্ডেল। কাৰ বিয়া আপোনালোকে গেছ কৰিব পাৰিছেনে বাৰু? হয় গাইজ, মোৰে বিয়া। পিছে আপোনালোকক নিমন্ত্ৰণ কৰিবহে নোৱাৰিলোঁ, যিহেতু সকলো কাম কম সময়তে কৰা হ'ল, গতিকে আপোনালোকক মাতিবলৈ নহ'লে। আৰু পেণ্ডেল দি হোৱাৰ পাছতে আকৌ আমাৰ সকলোৱে মিলি ইয়াৰ কাম কৰি আছে। এইফালে আকৌ আমাৰ ওচৰৰ পোৱালীকেইজনীয়ে পাত ধুই আছে দেই। আৰু পিছদিনাখনৰ কাৰণে সকলোখিনি বস্তু যিমানখিনি লাগে মানে সেইখিনি আনি ইয়াতে থৈ দিয়া হৈছিল আৰু বজাৰ সমাৰবোৰ কৰি ইয়াতে ৰখা হৈছিল। মই ভাবিলোঁ যে এটা ভিডিঅ' কৰি থৈ দিওঁ আপোনালোকৰ লগতো মই মানে শ্বেয়াৰ কৰোঁ বুলি আৰু। বিয়াৰ কথা যে কৈছিলোঁ, একচুৱেলি গাইজ বিয়া নহয়। এনেও বিয়া হ'লে আপোনালোকক সকলোকে নিমন্ত্ৰণ কৰিমেই। আমাৰ আইতাৰ ভাগৰ বছৰেকীয়া সকাম পতাহে হৈছে, সেইকাৰণেহে পেণ্ডেল দিয়া হৈছিলে ৰাইজ। আৰু এইফালে দুজন আকৌ বৰ্তা আৰু পাপা মোৰ। আৰু ভকত নহাৰ আগতে আমি বৰমা, মা, মই এনেদৰে বহি কথা পাতি আছিলোঁ। আৰু তাৰপিছতে আহিলে নহয় পেহী, গতিকে ভাবিলোঁ যে ভিডিঅ' এটা কৰি ৰাখি থৈ দিওঁ আৰু তাৰপাছতে সকলো ভকত আহিলে আৰু আহি পিনি ইয়াৰ হাতে আমি সকলো কাম কৰি আছে আৰু তাৰ পাছতে মানে নাম প্ৰসংগ নোলোৱা আগতে ভাগৱত পঢ়া হয় যিহেতু, সেয়া পঢ়ি আছে ভাগৱত। আৰু এয়া বৰমাহঁতে ধুই আছে প্ৰসাদৰ কাৰণে মগু। যিহেতু গাইজ নিজৰ ঘৰতে সকাম পতা হৈছে, গতিকে সকলোখিনি ভিডিঅ' মই কৰিব পৰা নগ'লোঁ। এই সকলোখিনি ভিডিঅ' ক্লিপ মোৰ ভণ্টিয়ে কৰি ৰাখিছে, সেয়ে যেনেদৰে আছে মই তেনেদৰে ভিডিঅ'টো চাই এডিট কৰি আছোঁ। আৰু এইফালে সকলোৱে কাটি আছে ভোজৰ কাৰণে শাক পাচলি। আৰু কাটি লৈ হোৱাৰ পাছতে এয়া বৰ্তাহঁতে বনাই আছে ভোজ। পিছে ৰাইজসকল, আপোনালোকে বাৰু ভোজত বনোৱা বস্তুবোৰ খাই ভাল পায়নে? মোৰ পিছে খুব বেছি প্ৰিয় দেই। আৰু কোনে কোনে ভাল পায় এটা কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। তাৰপাছতে এয়া ল'বলৈ হ'ল নাম। বাৰু আপোনালোকে শুনকচোন আমাক কেনেদৰেনো নাম লয়। আৰু এতিয়া জেঠাই আৰু আমাৰ খুৰা ছোৱালীকেইজনীয়ে মিলি কাটি আছে চালাড। এইফালে বাইদেৱে কান্দি কান্দি ক'বই নোৱাৰে পিঁয়াজ কাটি কাটি। আৰু এতিয়া খাবৰ সময় হ'ল ভোজ। আৰু ভোজৰ আগৰ একোখিনি বস্তুৱে মই ৰাখিব নোৱাৰিলোঁ ভিডিঅ'ত, যিহেতু মই কৈছোঁৱে সকলোখিনি ভিডিঅ' ভণ্টিয়ে কৰি ৰাখিছিল বুলি, গতিকে তাই সকলোখিনি ভিডিঅ' বুলি কৰিব নোৱাৰিলে। বাৰু যি কি নহওক, এইকেইটাকে যে কৰি ৰাখিলে, নহ'লে মই আপলোড কৰিবও দিগদাৰ হৈ গ'লহেঁতেন। চ' আজিলৈ ভিডিঅ'টো মোৰ ইমানেই। আশা কৰোঁ চাই আপোনালোকে ভাল পালে। যদিহে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চ' আজিলৈ আহিলোঁ, বাই।